ৰাজনৈতিক ক্ষেত্ৰখনতো আগবঢ়াই নিবৰ বাবে দায়িত্ব ল'ব লাগিব। আপোনালোকক জনাবলৈ পাই আমি সুখী হৈছোঁ যে আমাৰ নেতা শ্ৰদ্ধা ৰাহুল গান্ধী ডাঙৰীয়াৰ ইচ্ছাক শ্ৰদ্ধা জনাই নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে সৰ্বভাৰতীয় যুৱক কংগ্ৰেছৰ যোগেদি 2023 চনৰ পৰাই ইণ্ডিয়া ফেলোশ্বিপ শক্তি অভিযানৰ ওপৰত যুৱ কংগ্ৰেছে কাম কৰি আহিছে আৰু এই কাৰ্যসূচীত এতিয়া ময়ো কিছুদিনৰ পূৰ্বৰ পৰা জড়িত হৈছোঁ। ইয়াৰ মূল উদ্দেশ্য হৈছে ইণ্ডিয়া ফেলোশ্বিপ শক্তি অভিযানৰ মূল উদ্দেশ্য হৈছে ৰাজনৈতিক ক্ষেত্ৰখনত কেনেকৈ মহিলাসকলক আগবঢ়াই নিব পাৰে, তেওঁলোকৰ যিহেতু সম অধিকাৰ সম মৰ্যাদাৰ ওপৰত আমি কেনেকৈ তেওঁলোকক আগবঢ়াই নিব পাৰোঁ, কেনেকৈ সমাজৰ অনিয়ম দুৰ্নীতিবিলাক ৰোধ কৰিব পাৰোঁ, সমাজত যিবিলাক হিংসা ধৰ্ষণ লুণ্ঠন এনে অনৈতিক কাৰ্যবোৰ গঢ় লৈ উঠিছে সেইখিনি আমি যেনেকৈ ইণ্ডিয়া ফেলোশ্বিপ শক্তি অভিযানৰ শক্তি ক্লাব গঠন কৰি কেনেকৈ সেইখিনি আমি দূৰ কৰিব পাৰোঁ তাৰ প্ৰতি আমি সজাগ বা সচেতন হ'ব লাগিব। 2 নম্বৰ কথা হৈছে আমাৰ শক্তি অভিযানৰ মই অনলাইন মোক বহুতে এইটো কথা সুধি আছিলে যে আপুনি শক্তি অভিযান শক্তি ক্লাবৰ লগত কেনেকৈ জড়িত হ'ল। মই ক'বলৈ বিচাৰিছোঁ যে মই শক্তি অভিযান এই শক্তি ক্লাবত জড়িত হ'বলৈ অনলাইন ফৰ্ম ফিল-আপ কৰিছিলোঁ। তাৰপিছত তেওঁলোকে মোক কিছুমান টাস্ক দিছিলে, সেই টাস্কখিনি ফুলফিল কৰি মই তেওঁলোকক ছাবমিট কৰিছিলোঁ। তাৰপিছত তেওঁলোকে মোৰ সেই বস্তুটো চিলেক্ট কৰি মই যিখিনি টাস্ক ছাবমিট কৰিলোঁ সেইখিনি চিলেক্ট কৰি মোক 3 দিনীয়া এটা কৰ্মশালালৈ মানে প্ৰশিক্ষণলৈ মোৰ গুৱাহাটীৰ ৰাজীৱ ভৱনলৈ নিমন্ত্ৰণ জনালে। গুৱাহাটীৰ ৰাজীৱ ভৱনত মই 3 দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি আহি আমাৰ ব্লকৰ অধীনত কিছুমান গাঁৱত গৈ সৰু সৰু শক্তি ক্লাব গঠন কৰিছোঁ আৰু মহিলাসকলে অভূতপূৰ্ব সঁহাৰি দিছে এই শক্তি ক্লাবসমূহত গঠন কৰাৰ ক্ষেত্ৰত আৰু বহুতো মানে আমাৰ সমাজৰ সচেতন মহিলাসকল আগবাঢ়ি আহিছে আমাক যথেষ্ট উৎসাহিত কৰিছে এই ক্ষেত্ৰত। আৰু আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে 2023 চনৰ পৰাই আমাৰ এই শক্তি অভিযান আৰম্ভ হৈছে। 2023 চনৰ পৰাই আৰম্ভ হোৱাৰ পিছত সৰ্বভাৰতত 28খন ৰাজ্যত 28খন ৰাজ্যত 350টা ব্লক সামৰি 300তকৈও অধিক সক্ৰিয় ফেল'ই ইয়াত কাম কৰি আছে। 4300টা শক্তি ক্লাব গঠন হৈছে আৰু মুঠ সদস্য 31,000 ইয়াত অন্তৰ্ভুক্ত হৈছে। লগতে সেই 10গৰাকী মানুহকো ইণ্ডিয়া ফেলোশ্বিপৰ জৰিয়তে তেওঁলোককো স্বাৱলম্বী কৰিবলৈ মই তেওঁলোকক উৎসাহ জনাম বুলি মই নিজকে সংকল্প হৈছোঁ। আৰু লগতে কৈছোঁ যে এই শক্তি ক্লাব অভিযানটো যিদৰে তেওঁলোকে গঠন কৰিছে ৰাহুল গান্ধী ডাঙৰীয়া দেৱে, তেওঁলোকে যিখিনি ইয়াত আমাক দিছে কৰিবলৈ আচলতে সেইখিনি আমি ইমান ধুনীয়াকৈ আচলতে ভবা নাছিলোঁ যে এইখিনি কাম আমি এনেদৰে কৰিলেও যে আমাৰ মহিলাসকল আগবাঢ়ি যাব পাৰিব। এইখিনি কাম কৰিবলৈ আমি আগবাঢ়িছোঁ। মই সকলোকে আহ্বান জনাম যে গাঁৱে ভূঞে থকা সকলো আগবাঢ়ি আহক মহিলা, তেওঁলোকে যোনখিনি অধিকাৰ পাব লাগে গোটেইখিনি পাওক। আৰু কাজুবা মোৰ সহপাঠী আৰু মোৰ মৌচুমী বাই কৈছে গোটেইখিনি কথা আচলতে মই সেইটো কাৰণে মোৰ নিজৰ এক্সপিৰিয়েঞ্চটোৱে ক'লোঁ। ধন্যবাদ। অন্তৰ্ভুক্ত হৈছে মহিলা সদস্য অন্তৰ্ভুক্ত হৈছে আৰু অনাগত দিনতো আৰু সমাজৰ প্ৰত্যেকগৰাকী সচেতন মহিলাক আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ আহক তেওঁলোক আমাৰ এই শক্তি অভিযানত অন্তৰ্ভুক্ত হওক। সেই তেওঁলোকক অন্তৰ্ভুক্ত কৰিবৰ কাৰণে মিছ কল নাম্বাৰটো ইয়াত দিয়া হৈছে, বাকী ইয়াত বেলেগ কোনো উদ্দেশ্য নাই। আৰু অন্তৰ্ভুক্ত হৈ সমাজত তেওঁলোকক কেনেকৈ আগবঢ়াই নিব পাৰোঁ, সমাজৰ প্ৰত্যেকটো পাবলগীয়া প্ৰাপ্য তেওঁলোকে ৰাজনৈতিক ক্ষেত্ৰতেই হওক ছাত্ৰ ছাত্ৰীসকলেই হওক বা চাকৰি ক্ষেত্ৰতেই হওক সকলো কেনেকৈ তেওঁলোকে সকলো প্ৰাপ্যৰ পৰা বঞ্চিত নহয়, তেওঁলোকক যাতে সকলো সুবিধা পায় তেওঁলোকে, আমাৰ মূল উদ্দেশ্য সেইটোহে।